আছে পুরাৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম পৰা এইবুলি নৱগঠিত বিৰসিংপুৰা সমষ্টিৰ পৰা আপুনি বিধায়ক হিচাপে কাক বিচাৰে? এইবাৰ এখন এতিয়া আমাৰ মানে কাক বা টিকিট দেয় টিকিট দিয়ে দেবো মানে আমি কংগ্রেসের পৰা দেখা আছো অজিত আলী চৌধুরী ডাঙৰীয়া, কর্নেল শহীদুল ইসলাম, শরীফ আহমেদ, খাদিম আলী আৰু বহুত ধৰণৰ কেণ্ডিডেট আছে ইউটিউবৰ ফালৰ পৰা। দিলে ভোট দেবো না, যদি শহীদুলকে দেয় তাহলে দেবো। অজিত চৌধুৰীক যদি কংগ্রেসের পৰা টিকিট দিয়ে আপুনি ভোট দিব, কর্নেল শহীদুল ইসলামক দিব। আকৌ ইউটিউবৰ পৰা ৰাজা আমিন আছে, রাজা আমিন পাইলে তো রাজা আমিন দিয়ে দেবো। ৰাজা আমিন পালে ৰাজা আমিনক দিব। অজিত চৌধুৰীক আপুনি কিয় ভোট নিদিব? হকবাজি মাৰে, কাম কৰা নাই তেখেতে। তো আমাৰ এইখিনি ঠাইতো জলেশ্বৰ সমষ্টি আছিল, এই আমাৰ 9টা পঞ্চায়তৰ আফতাবুদ্দিন মোল্লা কেনেকুৱা উন্নয়নমূলক কাম কৰিছে। আমার বলক কাটি লৈ গৈছে নহয়, কোৱাৰ বলক এই যে চিৰাকুটি জামাতাৰ জামাতার হাট বলক ক'ত লৈ গৈছে? তো এটা নস্করা নস্কৰা লৈ গৈছে, সেইকাৰণে তাক আপুনি ভোট নিদিব। ভোট নিয়ে দেবো।